এদিন ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ এজন ভক্তৰ ভক্তিত সন্তুষ্ট হৈ তেওঁক দেখা দিছিল। ভক্তজনক দৰ্শন দি শ্ৰীকৃষ্ণই তেওঁক সুধিছিল, বেছিভাগ মানুহে কিয় ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হৈ থাকে? এই পৃথিৱীত প্ৰত্যেকজন মানুহেই ঈশ্বৰক প্ৰাৰ্থনা কৰে, কিন্তু তেওঁলোকৰ দুখ দূৰ নহয় কিয়? তুমি জানানে বাৰু? মই আপোনালোকক কি ক'ব বিচাৰিছোঁ সেই কথা নিশ্চয় আপোনালোকে বুজি পাবলৈ চাগে অলপ অসুবিধা পাইছে। এই ভিডিঅ'টোৰ বিষয়ে বুজিবলৈ হ'লে আপোনালোকে শেষলৈকে কাহিনীটো শুনিব লাগিব। আমি এই কাহিনীটোৰ পৰা এটা ডাঙৰ শিক্ষা লাভ কৰিম। লগতে জানিব পাৰিম যে আমাৰ গাত এই কাহিনীটোত প্ৰকাশ কৰা বেয়া গুণসমূহ আছেনে নাই। যদি নাই, তেনেহ'লে আমি ভগৱানৰ কৃপা লাভ কৰিম। গতিকে এতিয়া কাহিনীটো আৰম্ভ কৰোঁ। আহক আমি কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। আৰু ভাল লাগিলে ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। এখন দেশত এজন ৰজা আছিল। তেওঁ ভগৱানৰ এজন প্ৰকৃত ভক্তৰূপে পৰিচিত আছিল। তেওঁ আছিল ধৰ্মপ্ৰাণ ঈশ্বৰ ভক্ত ৰজা। শ্ৰদ্ধা, প্ৰেম, ভক্তিৰে তেওঁ নিজকে ভগৱান শ্ৰীকৃষ্ণৰ সেৱাত সমৰ্পণ কৰিছিল। ৰজাৰ ঈশ্বৰৰ সেৱাত ভগৱান সন্তুষ্ট হৈছিল আৰু এদিন ভগৱানে ৰজাক দৰ্শন দিছিল। ভগৱানে দৰ্শন দি ৰজাক ক'লে, হে ৰাজন, তোমাৰ ভক্তি, সততা, নিষ্ঠাত মই সন্তুষ্ট হৈছোঁ। যদি তোমাৰ মনত কিবা ইচ্ছা আছে মোক প্ৰকাশ কৰা, মই নিশ্চয় তোমাৰ সকলো মনোবাঞ্ছা পূৰণ কৰিম। তেতিয়া ৰজাই ভগৱানক ক'লে, হে প্ৰভু, আপোনাৰ কৃপাত মই জীৱনৰ সকলোখিনি পাইছোঁ আৰু মোৰ ৰাজ্য প্ৰজাসকলো সুখ শান্তিৰে জীয়াই আছে। আজি আপোনাৰ দৰ্শন পাই মই পূৰ্ণতা লাভ কৰিছোঁ আৰু মোৰ জীৱনত একো বিচাৰিবলৈ বা পাবলৈ আশা নাই। প্ৰভু, ৰজাৰ উত্তৰ শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, আপোনাৰ যদি এতিয়াও কিবা এটা বিচাৰিবলৈ আছে মোক কওক। মই কথা দিলোঁ, আপুনি যি বিচাৰে মই তাকেই দিম। এবাৰ বিচাৰি চাওক। ভগৱানৰ কথা শুনি ৰজাই ক'লে, হে প্ৰভু, যদি আপুনি মোৰ ভক্তিত সন্তুষ্ট হৈ মোক কিবা দিব বিচাৰে, তেন্তে মোৰ হৃদয়ৰ এটা কামনা আছে, আপুনি পূৰণ কৰি দিয়ক। তেতিয়া ভগৱানে ক'লে, কোৱা ৰাজন, মই তোমাক তোমাৰ মনৰ কামনা পূৰণ কৰিম। তোমাক মই যি লাগে তাকেই দিম, মাত্ৰ তুমি মোক স্পষ্টকৈ প্ৰকাশ কৰা তোমাক কি লাগে। ৰজাই নিজৰ ৰাজ্য প্ৰজাসকলক বহুত ভাল পাইছিল। সঁচা কথা ক'বলৈ গ'লে প্ৰজাসকলেই আছিল ৰজাৰ প্ৰাণ। তেতিয়া ৰজাই শ্ৰীকৃষ্ণক ক'লে, হে ভগৱান, যি ৰূপ আপুনি মোক দৰ্শন দিছিল, মই বিচাৰোঁ আপুনি মোৰ ৰাজ্যৰ সকলো প্ৰজাক এই ৰূপতেই এবাৰ দৰ্শন দিয়ে যেন। আপোনাৰ এই দিব্য ৰূপ দৰ্শন পালে তেওঁলোকৰ জীৱন ধন্য হৈ পৰিব। ৰজাৰ কথা শুনি ভগৱান আচৰিত হ'ল আৰু ৰজাক ক'লে, এয়া অসম্ভৱ ৰাজন, তোমাৰ এই মনোকামনা, এই অভিপ্ৰায় মই গ্ৰহণ কৰিব নোৱাৰিম। সকলোকে দৰ্শন দিয়াটো সম্ভৱ নহয়। তুমি মোৰ প্ৰিয় ভক্ত হ'লেও তোমাৰ এই মনোকামনা মই পূৰণ কৰিব নোৱাৰিম। তুমি আন কিবা বিচৰা। কিন্তু ৰজাই ভগৱানৰ কথা মানি ল'বলৈ অস্বীকাৰ কৰিলে। তেওঁ ভগৱানক বাৰে বাৰে জোৰ কৰিলে, বাৰে বাৰে অনুৰোধ কৰিলে আৰু ৰজাই ভগৱানক ক'লে, হে প্ৰভু, আপুনি আপোনাৰ প্ৰতিশ্ৰুতি পালন কৰক আৰু মোৰ প্ৰজাসকলক আপোনাৰ সেই ঐশ্বৰিক ৰূপ দৰ্শন দিয়ক। শেষত উপায় নাই, ভগৱানে ৰজাৰ ইচ্ছা পূৰণ কৰিবলৈ সন্মত হ'ল। ভগৱান শ্ৰীকৃষ্ণই ৰজাক ক'লে,
ঠিক আছে ৰাজন, তুমি তোমাৰ প্ৰজাসকলক লৈ সৌ পাহাৰখনলৈ আহিবা। মই পাহাৰৰ ওপৰৰ পৰাই সকলোকে দৰ্শন দিম। ভগৱানৰ কথাত ৰজা বহুত আনন্দিত হ'ল। বাৰে বাৰে ভগৱানক ধন্যবাদ দিলে আৰু সেই মুহূৰ্ততে ভগৱান তাৰ পৰা অন্তৰ্ধান হৈ পৰিল। ৰজাই পিছদিনা ৰাতিপুৱাই প্ৰজাসকলক লগত লৈ পাহাৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। যাত্ৰা পথত গৈ থাকোঁতে এখন তামৰ মুদ্ৰাৰে নিমিত্ত পাহাৰ দেখিলে আৰু কিছুমান প্ৰজা তামৰ মুদ্ৰা সংগ্ৰহ কৰিবলৈ তামৰ পাহাৰখনৰ ফালে দৌৰিব ধৰিলে। তেওঁলোকক দৌৰা দেখি ৰজাই নাযাবলৈ বাধা দিছিল আৰু কৈছিল যে আপোনালোকে স্বয়ং প্ৰভুক দেখাৰ সৌভাগ্য হৈছে। তেনে ক্ষেত্ৰত আপোনালোকে এটি সৰু তামৰ মুদ্ৰা দেখি লোভৰ বলি নহ'ব। ৰজাই সকলোকে চিঞৰি চিঞৰি কৈ থাকিল, কিন্তু প্ৰজাসকলে নিজৰ লোভ নিয়ন্ত্ৰণ কৰিব নোৱাৰি তামৰ পাহাৰখনৰ ফালে দৌৰি থাকিল। কাৰণ প্ৰজাসকলে ভাবিল, ভগৱানক এদিন নহয় এদিন দৰ্শন পামেই। এবাৰ যিহেতু ভগৱানে আবিৰ্ভাৱ হ'ব বিচাৰে, দৰ্শন দিব বিচাৰে, গতিকে এই সময়ত তেওঁক দৰ্শন কৰিব নোৱাৰিলেও আন এদিন তেওঁক নিশ্চয় সাক্ষাৎ পাব পাৰিম। ভগৱানক চাবলৈ গোটেই জীৱন পৰি আছে, কিন্তু তামৰ মুদ্ৰা পোৱা সৌভাগ্য হয়তো দ্বিতীয়বাৰ আৰু কেতিয়াও নাপাম। সেয়েহে একাংশ প্ৰজা তামৰ পাহাৰখনৰ ফালে গতি কৰিলে। ৰজা হতাশ হৈ কোনো পথ বিচাৰি নাপায় বাকী সকল প্ৰজাক লৈ পুনৰ ভগৱানৰ দৰ্শনৰ বাবে ৰাওনা হ'ল। কিছু দূৰ যোৱাৰ পাছত এখন সোণেৰে নিমিত্ত সোণালী পাহাৰ, সোণৰ পাহাৰ দেখিলে। বাকী থকা প্ৰজাসকলে সোণৰ পাহাৰখন দেখি সাংঘাতিকভাৱে উৎসাহিত হৈ পৰিল। কাৰণ প্ৰজাসকলে ভাবিলে, এতিয়া আৰু আমাৰ জীৱনত একো অভাৱ নাথাকিবই, বিলাসিতাৰে জীৱনটো পাৰ কৰিব পাৰিম। সেই বুলি ভাবি তেওঁলোক সোণৰ পাহাৰখনৰ ফালে গতি কৰিলে আৰু সোণৰ মুদ্ৰা সংগ্ৰহ কৰাত লাগিল। ৰজাই তেওঁলোকক বাধা দিছিল যদিও ৰজা কথা নুশুনিল। শেষত ৰজাৰ লগত মাত্ৰ ৰজাৰ পত্নীহে আছিল। তেতিয়া ৰজাই ৰাণীক দুখেৰে ক'বলৈ ধৰিলে, দেখিছা ৰাণী, এই প্ৰজাসকল কিমান লোভী। তেওঁলোকে অকণমান সোণ তাম দেখি লোভ সামৰিব নোৱাৰিলে। তেওঁলোকে বুজি পোৱা নাই যে ভগৱানৰ দৰ্শন হৈছে জীৱনৰ একমাত্ৰ চূড়ান্ত লক্ষ্য। এই সামান্য মুদ্ৰাবোৰ জানো ভগৱানৰ দৰ্শনৰ লগত তুলনা কৰিব পাৰি? ৰাণীয়ে ৰজাৰ কথাত সন্মতি প্ৰকাশ কৰিলে আৰু দুয়ো গৈ থাকিল। কিছু দূৰ যোৱাৰ পাছত এখন হীৰাৰ পাহাৰ দেখিলে। হীৰাৰ জিকমিক পোহৰে চৌপাশ পোহৰ কৰি তুলিছিল। গতিকে মহাৰাণীয়েও নিজৰ লোভ নিয়ন্ত্ৰণ কৰিব নোৱাৰি হীৰাৰ পাহাৰখনৰ ফালে গৈ মুঠি মুঠিকৈ হীৰাবোৰ নিজৰ চাদৰৰ আঁচলত ভৰাবলৈ ধৰিলে। ৰজাৰ প্ৰচণ্ড খং উঠিল আৰু ৰাণীক তাতে এৰি অকলেই আগবাঢ়িল। পাহাৰৰ শিখৰত উপস্থিত হৈ দেখিলে ভগৱান শ্ৰীকৃষ্ণই তেওঁলৈ অপেক্ষা কৰি আছে। এইবাৰ শ্ৰীকৃষ্ণই ৰজাক প্ৰশ্ন কৰিলে, কি হ'ল ৰাজন, তোমাৰ প্ৰজাসকল ক'ত? মই তেওঁলোকক দৰ্শন দিবলৈ বহু সময় ধৰি ইয়াতেই অপেক্ষা কৰি আছোঁ। ৰজাই লাজতে তলমূৰ কৰি নিমাত হৈ থাকিল। ৰজাৰ অৱস্থা দেখি ভগৱানৰ দয়া উপজিল। ৰজাক সান্তনা দি ক'লে, ৰাজন, দুখ নকৰিবা, এই সকলোবোৰ ময়েই কৰিছিলোঁ। মই তোমাক বুজাব বিচাৰোঁ যে যিসকলে সামান্য ধাতুক অধিক অগ্ৰাধিকাৰ দিয়ে, যিসকলে কেৱল নিজৰ বিলাসিতাৰ বাবে এই জড় জগতখনত নিজকে সংযত কৰিব নোৱাৰে, তেওঁলোক সদায় মোৰ কৃপা দৃষ্টি আৰু দৰ্শনৰ পৰা বঞ্চিত হৈ থাকে আৰু দুখৰ সাগৰত নিমগ্ন হৈ থাকে। জীৱনত যি পৰিস্থিতিয়েই নহওক, কেতিয়াও লোভ মোহত বন্দী নহ'ব। এনে কৰা মানেই
নিজকে ধ্বংসৰ মুখলৈ লৈ যোৱা হয়। খন্তেকীয়া সুখ কেতিয়াও বিচাৰি জীৱনত নিজৰ ওপৰত বিশ্বাস ৰাখিব। সৎ পথত থাকি কৰ্ম কৰি আগুৱাই যাওক। ভগৱানে সকলো সময়তে আপোনাক সহায় কৰিব। আশা কৰিছোঁ আপোনালোকক কাহিনীটোৱে এটি নতুন শিক্ষা দিলে। যদি কাহিনীটো সঁচাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। পাৰিলে 10জন বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।